হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি মানে যাই আছোঁ ভেল্লাত কাম কৰিব। এফালে অবিন আছে, বাঁহ কাটি আছে, মানে টঙালৰ কাৰণে বাঁহ কাটি আছে। যিহেতু ভেল্লা জোতা হ'ব যে সেইকাৰণে বাঁহ চাহপুৰা কাটি লৈ যোৱাৰ পৰাই এফালে আৰু এটা আহি গ'ল আৰু ই বঢ়িয়া কৰি বাঁহগিলা ফালি ফালি দি আছে। আৰু এফালে মই ঘৰত আহি কিনে মানে অলপ খাই ল'লোঁ, মানে ৰুটি চুটি মায়ে খাব মাতিলে সেইকাৰণে ৰুটি খাই ল'লোঁ অলপমান। ৰুটি সানি খাই কিনে বঢ়িয়া কৰি যাই আছোঁ এতিয়া আমি আমাৰ লোকেশ্যনত গ'লে, মানে য'ত আমি ভেল্লা বনাম। আৰু বঢ়িয়া কৰি আহি পালোঁ, মানে যোৱাকালি মানে আমাৰ মাজৰ বাঁহ চাহ পতা আহি গৈছিল আৰু যোৱাকালি কল চচ নিয়া নাগিছিল। আৰু আহি কাৰণে বেলেগ কাম নাই, মোক মানে এনে টঙালটো দিয়াত লগে দেই, মানে টঙালটো লোৱা মানুহ নাই। আৰু এইফালে মাজতে মানে এটা সৰু কুকুৰ চানো আনলাক দেখোন। কুকুৰ চানাটোৰ লগত মানে অলপ টাইম খেলালোঁ আৰু খেলাই চানে এইফালে এতিয়া অবিন আছে ভেল্লা জুতপে ধৰিছি, বঢ়িয়া কৰি উঠি গৈছি। এতিয়া বিজলী দিয়া মানুহ লাগিল আৰু এই ভেল্লাটো জুতি আছে। আৰু গাইছ এই ভেল্লাটো যে আমি বনাই আছোঁ আমাৰ নিজৰ ফুৰ্তিৰ কাৰণেও বনোৱা নাই, মানে যিটো আমাৰ পৰম্পৰা আছে সেই পৰম্পৰাটো ৰক্ষা কৰিবৰ কাৰণে মানে আমি এই কামটো কৰি আছোঁ। আৰু তাতে বেলেগ ক'ব লগা নাই। আৰু এতিয়া এনে ভেল্লা হেৰি কৰি আছে, মই মানে ঘৰত যাই গা চা ভাল লগা নাই তো